এই কাপোৰ কেইযোৰ বহুতে অৰ্ডাৰ কৰিছিল, আকৌ ৰিষ্টক আহি গৈছে। গতিকে যদি ল'ব বিচাৰে যোগাযোগ কৰিব। বৰ্তমান এনেকুৱা সেম ডিজাইনত দুযোৰ আছে, গতিকে দুযোৰ পাই যাব। যোনে ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব, কাৰণ এইখিনি নাথাকেই মানে ষ্টকত। সোনকালে বুকিং হৈ যায় কাপোৰ কেইযোৰ। আহল বহল দীঘল হয়, ওখ পাখ শকত আবত সকলোৱে পিন্ধিবলৈ বিৰাট ধুনীয়া, আৰু সকলো বয়সৰ লোকে আচলতে পিন্ধিবলৈ বিৰাট ধুনীয়া কাপোৰ কেইযোৰ। দেখিলেই কিবা মৰম লাগি যোৱা, আৰু সেইকাৰণে ষ্টকত নাথাকেই, বুকিং হৈয়ে যায়। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনক চাওক কি ধুনীয়া আহল বহল দীঘল। আপুনি ইচ্ছা কৰিলে ধুনীয়াকৈ পাৰ্টিত পিন্ধি যাব পাৰে, মানে ধৰক পানী তুলিবলৈ হওক বা তেনেকুৱা ধৰণৰ অন্নপ্ৰসন উপনয়ন তেনেকুৱা অনুষ্ঠানত আপুনি আৰামত পিন্ধি যাব পাৰে। আৰু এইটো হৈছে পটিটো বিৰাট ধুনীয়া। চাওক পটিটো ধুনীয়াকৈ পটিটো চিলাই ল'লে কাপোৰযোৰ যে কেনেকুৱা ধুনীয়া লাগিব। আৰু এইটো হৈছে ব্লাউজৰ পিচটো বিৰাট ধুনীয়াকৈ ডিজাইন কৰি চিলাই ল'লে কাপোৰযোৰ পিন্ধক, আৰু ধুনীয়াকৈ আপুনি পানী তুলিবলৈ যাওক বা উপনয়ন বা তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠান আপুনি অংশগ্ৰহণ কৰিব পাৰিব। ধন্যবাদ।